যুগ যুগ ধৰি মানধাতা কালৰ আৰ্হিত চলি থকা নিমাতী মাজুলী ফেৰী সেৱালৈ স্বাধীনতা দিৱসৰ প্ৰাকখনত আহিল যুগান্তকাৰী ৰূপান্তৰ। এখন দুখন নহয়, 4খনকৈ অত্যাধুনিক জাহাজ, 3খনকৈ নতুন ফেৰীৰে নকইনাৰ ৰূপত উজলিছে তাহানিৰ সেই কমলাবাৰী ঘাট। ফেৰীঘাটত উদুলি মুদুলি পৰিৱেশ। নিমাতী মাজুলী ফেৰী সেৱালৈ অহা এই পৰিৱৰ্তনৰ দিনটোত ফেৰীঘাটত উপস্থিত হৈ 4খনকৈ জাহাজৰ ফিটা কাটি নৌকা বিহাৰেৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক বিমল বৰাই নতুন জাহাজত বৰলুইত ভ্ৰমণ কৰি নৱসংযোজন ঘটা ঐতিহাসিক দিনটোত অংশগ্ৰহণ কৰে। বৃহস্পতিবাৰে শুভ উদ্বোধন ঘটোৱা নিমাতী মাজুলীৰ মাজত চলাচল হ'বলগীয়া 7খনকৈ জাহাজ আৰু ফেৰীৰে মাজুলীৰ কেইবাটাও ঠাইত থকা ঘাটক সামৰি ল'ব। নিমাতীৰ পৰা কমলাবাৰী, অফলামুখৰ লগতে নৈৰ বুকুত দ্বিখণ্ডিত হোৱা মাজুলীৰ আহতগুৰিলৈ এই ফেৰী সেৱা চলাচল কৰিব। আমি বিশেষকৈ মাজুলীৰ ৰাইজৰ দীৰ্ঘদিনীয়া যিটো অভাৱ, এই অভাৱ পূৰণৰ বাবে আমাৰ চৰকাৰখনে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দায়িত্ব লোৱা দিনৰে পৰা আমি অহৰহ ৰাইজৰ সহযোগত চেষ্টা চলাই আহিছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকেও যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। গতিকে আজি আপোনালোক সকলোৰে সহযোগিতাৰ ভিত্তিতেই এইটো কাম সম্ভৱ হৈছে। 7খনকৈ নতুন ফেৰী ইয়াত যাতায়াত ব্যৱস্থা সুচল কৰাৰ নিমিত্তে আজিৰ পৰা ইয়াত দিয়া হৈছে আৰু এই 7খন ফেৰীৰ দ্বাৰা আহতগুৰি, ঔফলা আৰু কমলাবাৰী, নিমাতী ঘাট, মিছামাৰী এই গোটেই অঞ্চলটোক আৱৰি লোৱাৰ নিমিত্তে বা এই অঞ্চলত বসবাস কৰা ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ নিমিত্তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মই বিশ্বাস ৰাখিছোঁ যে মাজুলীবাসীৰ ৰাইজৰ কেৱল মাজুলী যোৰহাটেই নহয়, লখিমপুৰ বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ, দক্ষিণ পাৰ দুয়োটা পাৰত অৱস্থান কৰা জনসাধাৰণে এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব পাৰিব আৰু দেশ বিদেশৰ পৰ্যটকসকল যিহেতুকে মাজুলীলৈ এতিয়া বিশেষভাৱে সোঁত বৈছে বা মাজুলী চোৱাৰ বাবে ৰাইজে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰিছে। যিদিনাখনৰ পৰাই আমি ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমখন মাজুলী জিলাক কাৰ্বন নিউট্ৰেল ডিষ্ট্ৰিক্ট হিচাপে আমি গঢ় দিয়াৰ নিমিত্তে ঘোষণা কৰিলোঁ, তেতিয়াৰ পৰাই মাজুলীৰ প্ৰতি ৰাইজৰ অধিক আগ্ৰহ বৃদ্ধি হৈছে আৰু এই ক্ষেত্ৰত সাংবাদিক বন্ধুসকলে আপোনালোকেও ইয়াক প্ৰচাৰৰ যোগেদি যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। মই বিশ্বাস ৰাখিছোঁ আগন্তুক দিনত এই যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, এই ব্যৱস্থাৰ পৰা মাজুলীবাসীৰ ৰাইজ বা ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ, দক্ষিণ পাৰ ৰাইজ সামাজিকভাৱে, সাংস্কৃতিকভাৱে, শৈক্ষিক দিশত আৰু আধ্যাত্মিক বা অন্যান্য বাণিজ্যিক দিশত বিভিন্ন ক্ষেত্ৰতেই দৃঢ়তাৰে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু উঠি অহা প্ৰজন্মক আমি অত্যাধুনিক যাতায়াত ব্যৱস্থাৰ যোগেদি আজিৰ যুগৰ সৈতে খাপ খোৱাবৰ নিমিত্তে আমি সকলোৱে চেষ্টা চলাব লাগিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সংযোজনক লৈ এতিয়া উৎফুল্লিত মাজুলীবাসী। ইমানে নহয়, সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অক্টোবৰৰ পৰা মাজুলী নিমাতী ফেৰীঘাটত অত্যাধুনিক ৰ' ফেৰী চলাচল হ'ব, য'ত ট্ৰাক, বাছ পাৰাপাৰ হ'ব পাৰিব। লগতে অক্টোবৰত বহু প্ৰত্যাখ্যিত যোৰহাট মাজুলী সংযোগী দলঙৰ DPR সম্পূৰ্ণ হ'ব বুলিও কয়। হয়, ৰ' ছাৰ্ভিচো অক্টোবৰৰ পৰা আৰম্ভ হ'ব। ৰ' ছাৰ্ভিচৰ পৰা 8খনকৈ লোডেড ট্ৰাক সেই ৰ' ছাৰ্ভিচে আনিব পাৰিব, 200 পেচেঞ্জাৰ আনিব পাৰিব। দলঙৰ ক্ষেত্ৰতো আপোনালোকে জানে, চাউথ কোৰিয়ান কোম্পানীটোৱে DPR প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কাম কৰি আছে আৰু তেখেতসকলে যেতিয়াই DPR সম্পূৰ্ণ হ'ব তেতিয়াই গোটেই টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু ইয়াতে আপোনালোকে জানে যে ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে ইয়াত SDO অফিচ প্ৰতিষ্ঠা কৰা হ'ব মাজুলীত। তেখেতসকলক আমি কৈছোঁ যে এই বছৰৰ ভিতৰতে তেখেতসকলে DPR কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰি দিয়া হৈছে আৰু আমাৰ দৃঢ় বিশ্বাস যে বাই দি এণ্ড অফ নৱেম্বৰৰ ভিতৰত তেখেতসকলে নিশ্চিতভাৱে DPRখন প্ৰস্তুত কৰি আমাক দিব লাগে। মাজুলীৰ পৰা বেদান্ত বৰাৰ ৰিপৰ্ট, বি লাইভ নিউজ।